হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে বুলি। আৰু আজি মই মাছৰ ৰেচিপি লৈ আহিছোঁ। আৰু এইখিনি লোকেল মাছ আছিলে, অলপ কাটি ল'লোঁ। আৰু এইফালে মই মগজ আৰু কাজু, ধনিয়া, আদা এনেকৈ পিচি ল'লোঁ। আৰু এইফালে মই পিঁয়াজ আৰু বিলাহী গ্ৰাইণ্ড কৰি লৈছোঁ। আৰু মাছ ভজাখিনিতে মই যিখিনি পিঁয়াজ আৰু বিলাহী গ্ৰাইণ্ড কৰি লৈছিলোঁ সেইখিনি ভাজি ল'লোঁ ভালকৈ। আৰু এইখিনি ভালকৈ ভাজি ল'ম, কেঁচা তেলৰ গোন্ধ যোৱালৈকে। ভালকৈ ভজাৰ পিছত তাতে অলপ হালধি, জিৰা, ধনিয়া ইমানেই দিলোঁ। আৰু এইফালে যিখিনি মই পিচি লৈছিলোঁ আপোনাৰ মগজ আৰু কাজু, আদা, নহৰু, সেইখিনি পেষ্টটো মই দি দিলোঁ। এইখিনি ভালকৈ ভাজি ল'ম গোটেইখিনি মিক্সকৈ। আৰু এইখিনি ভাজি তাৰ মানে তেলৰ হেৰিটো ওলাব লাগিব, তেল বিৰিঙাব লাগিব। আৰু এইফালে ভাজি হৈ যোৱাৰ পিছত মই অকণমান পানী এড কৰি দিলোঁ। আৰু অকণমান দিম মই পানী। ভালকৈ পানী দিয়াৰ পিছত ভালকৈ মিক্স কৰি অকণমান ঢাকন দি দিলোঁ। আৰু এইফালে মই মাছৰ মূৰকেইটাও দি লৈছোঁ। এইখিনি ভালকৈ সিজিব লাগিব কাৰণ হাফ ফ্ৰাই কৰি লৈছিলোঁ। আৰু এইখিনি হৈ গৈছে উতলি, মাছো দিলোঁ। চাওকচোন কি মানে ধুনীয়া কালাৰ এটা ওলাইছে। আৰু খাবলৈ খুবেই টেষ্টি হৈছিল। আপোনালোকে এবাৰ মাছৰ লগত মগজ দি কিনে বনাই খাইছোঁ। মগজ আৰু কাজু খুবেই টেষ্টি লাগে। আমিতো সৰিয়হ সদায় খায়ে থাকোঁ, আৰু অলপ মগজ দিও এবাৰ টেষ্ট কৰি চাব যদি খোৱা নাই। আৰু চাওকচোন কি সুন্দৰ কালাৰ হৈছে মোৰ মাছৰ শাকখন ৰেচিপি মানে। আৰু ভিডিঅ'টো সম্পূৰ্ণভাৱে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ। আৰু মোৰ যদি কোনোবা নতুন ফ্ৰেণ্ডে চাই আছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ, বাই বাই।